প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে গুড়েৰে বনোৱা পিঠাগুড়ি কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। এই কেকটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ খুবেই ধুনীয়া হয়। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে আহকচোন বেছি দেৰি নকৰোঁ, আজিৰ ৰেচিপিটোৰ মাজলৈ আমি আগবাঢ়োঁ। প্ৰথমতে মই কেক বনোৱা বাতিটো ৰেডি কৰি লৈছোঁ। এটা প্ৰেছাৰ কুকাৰৰ ছেপাৰেটৰ বাতি লৈছোঁ। তাতে ৰিফাইন তেল চাৰিওফালে সানি ল'লোঁ। তাৰপিছতে এখন বগা কাগজ কেকটোৰ বাতিটোৰ সাইজত কাটি লৈ ইয়াতে পাতি দিছোঁ আৰু কাগজ খেলাৰ ওপৰতো ৰিফাইন তেল লগাই লৈছোঁ। ইয়াৰ ঠাইত আপোনালোকে ময়দাৰ ডাষ্টিঙো কৰি ল'ব পাৰে, তেতিয়াও কেকটো সহজতে ওলাই আহে। এতিয়া কেকৰ বেটাৰটো বনাই ল'ম। তাৰ কাৰণে এটা ডাঙৰ শুকান বাতি লৈছোঁ। তাতে ৰুম টেম্পাৰেচাৰত থকা 3টা কণী লৈছোঁ। যদি কণীকেইটা ফ্ৰিজত ৰাখে তেতিয়াহ'লে বনোৱাৰ 1 ঘণ্টা বা 2 ঘণ্টামানৰ আগতে ফ্ৰিজৰ পৰা উলিয়াই ৰাখিব। এতিয়া এনেদৰে কণীকেইটা ভাঙি লৈছোঁ। আপোনালোকে যদি কণী নিদিয়াকৈ পিঠাগুড়ি কেক বনাব বিচাৰে তেতিয়াহ'লে আগতে মই কেইবাটাও ৰেচিপি শ্বেয়াৰ কৰি থোৱা আছে, চাই ল'ব পাৰিব। এতিয়া মই এডাল হেণ্ড হুইক্স লৈছোঁ, বা ইয়াৰ ঠাইত আপোনালোকে ডাঙৰ চামুচ নাইবা হেতাও ল'ব পাৰে। তাৰপিছতে কণীকেইটা এনেদৰে ফেটি ল'ব অলপ সময়। এয়া মই কণীকেইটা 2 মিনিটমানৰ কাৰণে ফেটি ল'লোঁ। এনেধৰণে ফেটি ল'ব। তাৰপিছতে ইয়াত মই চাহ খোৱা কাপৰ জোখেৰে 1 কাপ গুড় দিছোঁ। গুড়খিনি এনেকৈ মিহি মিহিকৈ কাটি দিব, তেতিয়াহে সোনকালে গলিব। গুড়ৰ ঠাইত আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। চেনি দিলে আধা কাপতকৈ অকণমান বেছিকৈ দিলে হৈ যাব। এতিয়া গুড়খিনি গলি যোৱালৈকে এনেদৰে ফেটি থাকিব। এয়া মোৰ ফেটি লোৱা হৈ গ'ল। দেখিছে গুড়খিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াতে একেটা চাহ খোৱা কাপৰ জোখেৰে আধা কাপ ৰিফাইন তেল দিছোঁ। তেলখিনি দিয়াৰ পিছতো কেইছেকেণ্ডমানৰ কাৰণে ফেটি ল'ব, যাতে মিশ্ৰণটোৰ লগত তেলখিনি মিলি যায়। ফ্লেভাৰৰ কাৰণে ইয়াত মই অকণমান কমলাৰ বাকলি দিম। আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হ'ব। ইয়াৰ ঠাইত ইলাচি গুড়িও দিব পাৰে। কমলাটো ভালদৰে ধুই লৈছোঁ। তাৰপিছতে বাকলিৰ ওপৰৰ অংশখিনি এনেদৰে ৰুকি দিছোঁ। সৰু চামুচেৰে প্ৰায় 1 চামুচমানৰ জোখত দিলেই হ'ব, বহুত বেছিও দিব নালাগে। কমলাৰ বাকলিখিনিও এনেদৰে এবাৰ মিহলাই ল'লোঁ। এতিয়া আমি ইয়াতে শুকান সামগ্ৰীখিনি যোগ কৰিম। চেকনি এখন পাতি লৈছোঁ। তাতে একেটা চাহ খোৱা কাপৰ জোখেৰে 1 কাপ ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়িখিনি ৰ'দতে শুকুৱাই লৈছিলোঁ। তাৰপিছতে বাইণ্ডিঙৰ কাৰণে ইয়াত একেটা কাপেৰে আধা কাপ ময়দা দিছোঁ। ময়দাৰ ঠাইত আপোনালোকে আটাও দিব পাৰে। তাৰপিছতে ইয়াত দিছোঁ বেকিং পাউডাৰ, সৰু চামুচেৰে 1.5 চামুচ। টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে ইয়াত সামান্য পৰিমাণৰ নিমখ দিছোঁ। এয়া দেখিছে সৰু চামুচেৰে 1 চামুচৰ 4/1 অংশ। তাৰপিছতে গোটেইখিনি ভালদৰে চালি ল'ব। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। এনেদৰে একেটা ডাইৰেকশ্যনতে মিলাব। শুকান সামগ্ৰীখিনি যোগ কৰাৰ পিছত কেকৰ বেটাৰটো বেছি জোৰেৰে নেফেটিব আৰু বেছি সময় ফেটিও নাথাকিব। মাত্ৰ এনেদৰে মিলাই ল'লেই হৈ যাব। মিশ্ৰণটো যদি ডাঠ যেন লাগে তেতিয়াহ'লে 2 চামুচমান গাখীৰ যোগ কৰি দিব। মোৰ দিবলগীয়া হোৱা নাই। এয়া চাওক, ইয়াৰ কনচিষ্টেঞ্চিটো ঠিকেই আছে। এনেকৈ দি দিলে ৰিবনডালৰ নিচিনাকৈ পৰিব লাগে। ইয়াতকৈ বেছি ডাঠ নাইবা ইয়াতকৈ বেছি পাতল কৰিব নালাগে। এতিয়া লগে লগে আগতে ৰেডি কৰি ৰখা কেক টিনটোত বেটাৰখিনি এনেদৰে ঢালি দিব। 2-3 বাৰমান এনেদৰে থপথপাই দিব বাতিটো, যাতে ভিতৰত থকা এয়াৰ বাবলছখিনি ওলাই আহে। এতিয়া মই ইয়াতে অকণমান টুটি ফুটি লৈছোঁ, লগতে অলপ ময়দা সানি লৈছোঁ। এতিয়া টুটি ফুটিখিনি এনেদৰে ওপৰত দি দিছোঁ। এইটো একেবাৰে অপশ্যনেল হয়, দেখিবলৈ ভাল লাগিবৰ কাৰণেহে দিছোঁ। বা ইয়াৰ ঠাইত আপোনালোকে মন পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি কেকটো বেক কৰি ল'ম। বেক কৰিবৰ কাৰণে এয়া কেৰাহীত ষ্টেণ্ড এডাল পাতি ঢাকন লগাই 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত মই গৰম হ'বলৈ দিছিলোঁ। এতিয়া সাৱধানে বাতিটো বহুৱাই দিছোঁ আৰু লগে লগে ঢাকনিখন লগাই দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি দিব আৰু ল' ফ্লেমতে কেকটো বেক হ'বলৈ দিব। এই কেকটো 40 বা 45 মিনিটমানৰ ভিতৰতে হৈ যায়। তাৰ আগত বাৰে বাৰে চেক কৰি নাথাকিব, তেতিয়া কিন্তু ভালদৰে কেকটো ফুলি নাহে। এয়া চাওক, মই 45 মিনিটৰ পিছত দেখুৱাইছোঁ। দেখিছে কেকটো ধুনীয়াকৈ ফুলি আহিছে আৰু দেখাত সিজিছে যেনেই লাগিছে। তথাপিও এনেদৰে শলা এডাল মাজত সুমুৱাই চাব। যদি কেঁচা বেটাৰ লাগি নাহে তেতিয়াহ'লে গম পাব যে কেকটো ধুনীয়াকৈ সিজিলে। লগে লগে গেছটো অফ কৰি দিব আৰু বাতিটো বাহিৰলৈ উলিয়াই এনেদৰে কাপোৰ এখন ওপৰত দি ৰাখিব, তেতিয়া কেকটো ড্ৰাই হৈ নাযায়। যেতিয়া কেকটো অলপ ঠাণ্ডা হ'ব তাৰপিছতে বাতিটোৰ পৰা উলিয়াই ল'ব। এতিয়া মই কেকটো প্লেট এখনলৈ উলিয়াই লৈছোঁ।
এনেদৰে অকণমান থপথপাই দিব, কেকটো ধুনীয়াকৈ ওলাই আহিব। এয়া চাওক, গুড় দিয়াৰ কাৰণে কালাৰটো খুব ধুনীয়া হৈছে, লগতে খাবলৈও বহুত টেষ্টি হয়। কাগজখিলাও আঁতৰাই ল'লোঁ। এতিয়া মই কেকটো অকণমান কাটি দেখুৱাইছোঁ। কাটোতে চাগে ধৰিব পাৰিছে কেকটো কিমান কোমল হৈছে। আৰু এই পিঠাগুড়ি কেকটো খাবলৈ সঁচাকৈ ময়দাৰ কেকতকৈও ধুনীয়া হয়। আপোনালোকে যদি আগতে এনেদৰে বনোৱা নাই, এবাৰ নিশ্চয় বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এয়া দেখিছেনে, টেক্সচাৰটো চাওক কিমান ধুনীয়া হৈছে, একেবাৰে স্পঞ্জি হৈছে। এই পিঠাগুড়ি কেকটো আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিলে কেইবাদিনলৈ খাই থাকিব পাৰিব, অলপো বেয়া নহয়। আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আপুনি যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকে। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।